আজি আপুনি দেৱগাঁও সমষ্টিত আহিছে, যেহেতু হাগ্ৰামা মহিলাৰ সমষ্টি হয়। তো আজি আপুনি হাগ্ৰামা মহিলাই যে কৈছে যোৱা 2 দিনমান আগত যে মানে বিজেপি বোলে মানে জিৰ' BTC মানে যিটো নিৰ্বাচনত, এতিয়া আপুনি কি ক'ব বিচাৰে? জিৰ' হ'লহেঁতেন, কিন্তু যোৱাবাৰ 5,500 ভোট আমি কেনেকৈ পালোঁ? যোৱাবাৰ 5,500 ভোট আমি পাইছিলোঁ, আৰু তোৰ ভাগ্য ভাল। যদি এইবাৰ আমাৰ পাৰ্টি থাকিলেহেঁতেন তো আমাৰ হাততে পৰাজয় হ'লহেঁতেন, কিন্তু ভাগ্য ভাল তোৰ আমাৰ পাৰ্টি নাই। যি কি নহওক আমাৰ পাৰ্টি নহ'লেও আমি ৰাইজক এইটো আহ্বান জনাইছোঁ যে BPFক ভোট দিব নালাগে। BPFক বাদ দি পেলাই যাতে ৰাইজে বিবেক ভোট দিয়ে, তাৰে কাৰণে আজি আমি এই অঞ্চলত দেৱৰগাঁও অঞ্চলত আমি ৰাইজক আহ্বান জনাইছোঁ। আৰু BPFক এইকাৰণে ভোট দিব নালাগে, যিহেতু BPFে যিহেতু 15টা বছৰে দুৰ্নীতি কৰি পেলাই সাধাৰণ শ্ৰমিকৰ টকা লুণ্ঠন কৰিলে, আমাৰ মহিলাসকলৰ টকা লুণ্ঠন কৰিলে, বিভিন্ন উন্নয়নমূলক কামত টকা লুণ্ঠন কৰিলে। তো 15 বছৰে যি শাসন কৰিলে, ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰে ডক্টৰ এপইণ্টমেণ্ট দিলে, ঔষধ দিলে ৰাজ্য চৰকাৰে, শিক্ষক এপইণ্টমেণ্ট দিলে, স্কুল বান্ধিলে, হস্পিটেল বান্ধিলে, গোটেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ কেন্দ্ৰ ৰাজ্য চৰকাৰে কৰাৰ পিছত তেওঁলোকে 10,000 টকা দিয়াৰ পিছতো তেওঁলোকে সামগ্ৰিকভাৱে আমাৰ এই অঞ্চলত বসবাস কৰা জনগোষ্ঠীসমূহক, তো বড়োৱে হওক, ৰাভাই হওক, আমাৰ ৰাজবংশী হওক, নাথযোগী হওক, কেওট, কলিতাই হওক, ব্ৰাহ্মণে হওক, আদিবাসী হওক, চাওতালে হওক, গোৰ্খাই হওক, কোনো জনগোষ্ঠীৰ বিকাশ সাধন কৰিব নোৱাৰিলে। বিকাশ যদি সাধন হৈছে, যিটো দালালৰ বিকাশ হৈছে, তাত বাহিৰে সৰ্বসাধাৰণ ৰাইজৰ বিকাশ হোৱা নাই। সেইকাৰণে আমি আগন্তুক দিনত BPFক যাতে পৰিত্যাগ কৰি পেলাই তেওঁলোকে বিবেক ভোট দি পেলাই অন্য পাৰ্টিক জয়যুক্ত কৰে, তাকে আমি আহ্বান জনাইছোঁ। স্যার BTC কোনে কৰিব? নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি কৰিব। আজি মই এডভান্স ৰিজাল্ট দিলোঁ। ওদালগুৰিত জিলাত যোৱাবাৰ 9খন পাইছিলে BPFে, এইবাৰ 0 ৰিজাল্ট হ'ব। ওদালগুৰি জিলাত 0 ৰিজাল্ট হ'ব। তাৰমানে এবাৰ BPFে বিদায় হ'ব BTC? নিশ্চিতভাৱে বিদায় হ'ব, কাৰণ কিয় আমি ভাৰতীয় জনতা পাৰ্টীয়ে 7খন পাম, ওদালগুৰিত পাম, আমি 7খন পাম, আমি বাক্সাত পাম, 3খন আমি পাম চিৰাঙত পাম। সেই হাতে হাতে আমাৰ 14, 17, আৰু ইয়াতে আমাৰ 6টা আছে। গতিকে সেই 6টাৰ পৰা 3টা পালে আমাৰ 20টা, আৰু আমি কিছুমান নিৰ্দলীয় আমি সমৰ্থন দিছোঁ। গতিকে 2-এটা কম পালেও আমাৰ নিৰ্দলীয়ৰ সহযোগত আমি চৰকাৰ